হাই ফ্ৰেণ্ডছ, কি কৰিছে আপোনালোকে? স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া দুপৰীয়া হৈছে, মই বনাবলৈ যাওঁ। আপোনালোকে বাৰু বনালেনে? আজি ভাবিছোঁ অলপ টেঙা খাম, সেইকাৰণে ভাবিছোঁ অলপ থৈকেৰা টেঙা যিটো কয় সেইটো অলপ তিয়াই থৈ দিছোঁ, আৰু মচুৰ দাইল অলপ তিয়াই থৈ অলপ পিচি লৈছোঁ। মই তাকে ভাবিছোঁ অলপ বৰা বনাই টেঙা বনাম। ইমান গৰম পৰিছে আজি, এতিয়াতো মাছ মাংস পাবলৈ নাই। এনেই মাছেদি খালেও টেঙা, থৈকেৰা টেঙাটো ভাল লাগে, কিন্তু আৰু উপায় নাই। এনেকৈ বৰা বনাই খালেও ভাল লাগে, মাজে মাজে এনেকৈ খাই থাকোঁ। এতিয়া দেখিছেনে আপোনালোকে, মই এয়া মচুৰ দালি তিয়াই থৈ দিছিলোঁ, এতিয়া মিক্সিত পিচি লৈছোঁ জ্বলা পিঁয়াজ দি কেনে। এতিয়া এই বৰা, এয়া মই বৰা ভাজি আছোঁ। এয়া এইখিনি নমাই থৈ এইখিনি মই আপোনাৰ এই পুঠিটো তিয়াই থৈ দিছোঁ এনেকৈ পানীত। বৰাখিনি হ'লে এতিয়া মই পাঁচফোৰণ দি কিনে বহাই দিম। অন্য বিশেষ কৰা নাই আজি, অলপ সৰু আলু ফ্ৰাই কৰিলোঁ। এয়া অলপ সৰু আলু অলপ ফ্ৰাই কৰিলোঁ। এয়া মই কেৰাহীত পাঁচফোৰণ দিছোঁ কেইটামান। বিশেষ একো নালাগে, আপোনাৰ পাঁচফোৰণকেইটা দিলেই হৈ যায়। জ্বলা দিলেও দিব পাৰে, নিদিলেও নাই। মই কিন্তু জ্বলা নিদিওঁৱে, কেতিয়াবাহে দিওঁ। এতিয়া মই দেখিছেনে ভিজাই থোৱা হেৰিখিনি বহাই দিছোঁ। ফোৰণকেইটা অলপ হেৰি হয়, অলপ পানী দিম এতিয়া মই অলপ পিঠাগুড়িৰ অলপ বটন দি দিছোঁ, মানে এইটো অলপ গ্ৰেভিটো হ'বৰ কাৰণে। আপোনালোকে পিঠাগুড়ি নাথাকিলে আটাও দিব পাৰে, বেচনো দিব পাৰে, যিকোনো দিব পাৰি। এনেকুৱা এয়া মই পানী দি দিছোঁ। এতিয়া হালধি দি দিছোঁ, অলপ নিমখ দিম। নিমখত দি দিছোঁ। এতিয়া ইয়াতে বৰা কেইখনমান দি দিম। এতিয়া অলপমান মই ঢাকি থৈ ভালকৈ উতল আহিলে অলপমান বস্তুটো পানীটো কমিব লাগিব, তেতিয়া মই নমাই থৈ দিম। এতিয়া অলপ ঢাক দি থৈ দিছোঁ। দেখিছেনে গ্ৰেভি হৈ আহিছে ধুনীয়াকৈ। এয়া গ্ৰেভি হৈ আহিছে, বস্তুটো হৈ গৈছে মোৰ টেঙা আঞ্জা অলমষ্ট। তো কেনে পালে আপোনালোকে জনাব। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব নাপাহৰিব। তো আহিছোঁ আজিলৈ।